নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আজি আমি আহিছোঁ কালিয়নী বুদ্ধ মন্দিৰত। লগতে ময়ো আহিছোঁ, লগতে মানুহজনো আহিছে আৰু এতিয়া আমি সোমাম ভিতৰত। মানে মানুহজনক মানে আহোঁতে ভনীয়েকে মুখত গোটেই হোলী লগালে, ইয়াতে মুখখন ধুইছে। মুখ বহুত ধুনীয়াকৈ জেগা আছে, বেলি চাগে সোমাই ক'বলৈ যায় দেই এনেকৈ। আৰু এয়া এটা ইমান ধুনীয়া এটা জেগা, এইফালে পৰিৱেশটো বহুত ধুনীয়া আৰু বহুত ভাল লাগিছে। মানে কোনটো কিলোমিটাৰ ধৰিব পৰা নাই, বুদ্ধ দিয়া নেকি? মেইন বুদ্ধ মন্দিৰ হৈছে এইভাগ মানে সেই এয়া বুদ্ধ মন্দিৰ মানে বুদ্ধ কিমান বস্তু আছে আৰু বস্তুখিনি বুদ্ধ মন্দিৰটো হ'ল যিহেতু ভাৰতৰে হয় ন, কিন্তু বস্তুখিনি চাইনাত বেছিকৈ প্ৰচলিত হৈছিলে। তো সেইটো কাৰণে চাইনাৰ যোনখিনি মানে অলপ ঘৰ বনোৱা যোনটো ষ্টাইল মানে সেইখিনি অলপ চাইনাৰ লগত মিলাই মানে আপোনালোকে দেখিব পাইছে, এইটো ভাল লাগিছে। আপোনালোকে আহিব পাৰে কেতিয়াবা। ভাৰতত গ'ল, কিন্তু ভাৰতত ইমান প্ৰচলিত নহয়। ধুনীয়া এটা মানে ধৰ্ম বুলি নহয়, দৰ্শন ইয়াত নহয় বুদ্ধ 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 জানিবলগীয়া বহুত সেৱা পায়নে এইটো নাজানো, হৈছে শিক্ষা চাগে জানিবলগীয়া মানে বহুত আছে, হয় নাই বাৰু? সেয়া কি হয়? নতুনকৈ বনাই আছে আৰু সেয়া নতুনকৈ বনাই আছে মানে কালাৰটো পুৰা গল্ডেন, ভাল লাগিছে। এইফালে একো নাই বাৰু, এইফালে নৰ্মেল যেতিয়া মানুহ হয় তেতিয়া সেই তাত বাইক চাইক গাড়ী চাইক কৰে চাগে, মানে তাতো ইয়াত ভিতৰত সোমাব নিদিয়ে, তাতো কিবা হয় আৰু মাহঁতে বস্তু এটা ভাল লাগিলে, সেই ফুলজোপা ভাল লাগিছে। এইবিলাক ইমান নাই, প্ৰথমতে সেই আছে সেয়া লাগিছিলে। বুদ্ধ ধৰ্মটো আমাৰ ভাৰতত ইমান প্ৰচলিত নহয়, হ'ব চাগে লাহে লাহে ন? নাই আগৰ পৰাই ধৰি নাৰাখিলে মানে ভাৰতীয় লোকসকলে ধৰি নাৰাখিলে আমাৰ মেক্সিমামে মানে গোলাঘাট জিলাৰ ভিতৰত ইয়াতে আছে বুদ্ধ মন্দিৰ আছে ক'ৰবাত। আছে জেগা ইমান প্ৰচলিত নহয় আৰু ইয়াত বুদ্ধ মন্দিৰ, আমাৰ বুদ্ধ মন্দিৰ আমাৰ ঘৰৰ ওচৰত বুলি ক'লেও বেয়া নহয়, মানে ইমান দূৰত নহয়। কোৱাও আছে ধুনীয়া পিছফালৰ জেগাকণ, এয়া পাছফালে আৰু মন্দিৰ আছে, আমি তালৈকে আহিছোঁ। এয়া পিছত দেখাবলৈ হাবি মানে হ'বলৈ আছে। খালি নামবোৰ ক'ব নাই, মানে মই বুদ্ধ ধৰ্মৰ বিষয়ে ইমান নাজানো, সেইকাৰণে কোনটো মূৰ্তি কিহৰ বিষয়ে মই সেইটো মানে নাজানো। কোনোবা যদি বুদ্ধ ধৰ্মৰ লোক আছে মানে ভিডিঅ' আছে, তেতিয়াহ'লে কমেণ্টত জনাব। এইফালে ধুনীয়া ধুনীয়া ফুল আছে, আমি বাৰু এডোখৰত ফটো মাৰি ইয়াতে খুলি থৈছিলোঁ। এইফালে ধুনীয়াকৈ চাগে আৰু এফালে বনাব দেই। এই বুদ্ধ মন্দিৰ ভাগ বহুত বছৰ হ'ল ন? হ'ল বহুত বছৰ, 10 বছৰ। সেইভাগ তোমাৰ 2016 চনত বনোৱা, ঠিক আছে। ইয়াত মানে এতিয়া আমি য'ত আছোঁ বৰ্তমান, ইয়াত 2016 চনত বনোৱা, আৰু মানে এইফালৰ ছাইডটো 2016 চনত বনোৱা, 2016 তো চনত বনোৱা। অলম'ষ্ট 10 বছৰ হৈ গ'ল। এয়া 18 চনত বনোৱা। এয়া হ'ল 18 চনত বনোৱা, ডিটেইলছ লিখা আছে আৰু এইটো বেকগ্ৰাউণ্ডটো বুদ্ধ মন্দিৰ মেইন ইয়াতে আছে মৌ গুটি, এয়া গছৰ ভিতৰত আছে, ইয়াতে আছে মৌ মাখি আছে ইয়াত। ইয়াতো চাগে হাত চাত ধুব পাৰি। কমপ্লিট হোৱা নাই এতিয়ালৈকে আৰু ইয়াত বুদ্ধৰ কিবা এটা আছিলে চাগে, সেইকাৰণে বুদ্ধ মন্দিৰটো বনাইছে, হয় নাই? ইয়াত বুদ্ধৰ কিবা এটা হ'লেও আছিলে চাগে চিন। গোল্ডেন কালাৰ যে দিছে যে, গোল্ডেন কালাৰ ফটো চটো মাৰিছে আৰু ইয়াত অলপ বহি মেলি ধুনীয়াকৈ। মোতকৈ বেছি কি ক'ব গাইছ, মানুহজনে ফটো মাৰা তত্ত্ব বেছি অলপ এইজনৰ। কোলা মোলা মানুহ এনেও ফটো মাৰা চখটো অলপ বেছিয়ে থাকে, নহয়নে গাইছ? কি কোৱা তুমি? কি কোৱা তুমি? কি কওঁ মেৰি জানে মন কিয়া, লাভ নাই লাভ নাই। আমাৰ এখেতক সুধি লাভ নাই গাইছ, লাভ নাই। লাজো বহুত লাজ কৰে, লাজতে চাগে এইফালে ৰৈ আছে মোক কৈ আছে। আৰু আমি অলপ ইয়াতে বহিছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। আজি ভিডিঅ'টো ইয়ালৈকে আছিলে। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু